নমস্কাৰ। মই নীলাখামৰ চিঠিখন পঢ়ি দিবলৈ ওলাইছোঁ। প্ৰেমৰ মিঠা অনুভৱেৰে এপাহি ৰঙা গোলাপ আৰু বসন্তৰ প্ৰেমেৰে মাতিছোঁ তোমাক মৰমৰ প্ৰিয়তম। চিঠিৰ আৰম্ভণিতেই অজস্ৰ মৰম পঠিয়ালোঁ তোমালৈ। তুমি কুশলে আছানে? মই বাৰু ভালেই আছোঁ দিয়া। চিঠিৰ ভাজে ভাজে তোমালৈ মোৰ ভালপোৱাৰ সুবাস পঠিয়াইছোঁ, তুমি আঁকোৱালি ল'বা। তুমি হয়তো বিৰক্তিৰ ৰিখত হাঁহিৰে আজিও মোক সুধিবা, এই যান্ত্ৰিক পৃথিৱীত যান্ত্ৰিকতাৰ মেৰ পাকত থাকিও তুমি বাৰু কিয় লিখা নীলাখামৰ চিঠি? আৰু মই সদায় কোৱাৰ দৰে ক'ম, চিঠি লিখি ভাল পাওঁ মই। তুমি জানানে, চিঠিত হেনো কষ্ট দিয়া কথাবোৰো মৰম হৈ বাগৰে। সেয়েহে মই চিঠি লিখোঁ। বাৰু সেইবোৰ বাদ দিয়া, তোমাৰ বাৰু মনত আছেনে আমি দুয়োকে লগ পোৱা দিনৰ কথা? 8 বছৰ হ'ল, আজিও মই সেই দিনটোৰ এটা ক্ষণো পাহৰিব পৰা নাই জানা। তুমি যে মোলৈ এপাহ ৰঙা গোলাপ লৈ আহিছিলা আৰু মোৰ প্ৰিয় ৰঙা ৰঙৰ চাৰ্ট পিন্ধি আহিছিলা। গোলাপ ফুল পাহৰ সৈতে তোমাক দেখিবলৈ খুব হেণ্ডচাম লাগিছিল। তুমি যে লাজতে ৰঙাও পৰি গৈছিলা। মই তোমাক একেথৰে চাই আছিলোঁ। ঐ শুনা, এইবাৰ বিহুত কিন্তু তুমি নহাকৈ নাথাকিবা। মনত আছেনে, বহাগৰ 8 তাৰিখে আমাৰ ভালপোৱাই 9 বছৰ পূৰ্ণ কৰিব। ভাবিছোঁ প্ৰথম লগ পোৱা ঠাইতে আমি সিদিনাও লগ পাম। তুমি আহিবা কিন্তু, মই ৰৈ থাকিম তোমালৈ। ৰ'বা, আচল কথাটো কোৱাই নাই। তোমাৰ আৰু মোৰ সম্পৰ্কটোৰ কথা যোৱাকালি মই ঘৰত ক'লোঁ নহয়। কি যে শান্তি পাইছোঁ জানা, আৰু ঘৰত তোমাক লৈ অকণো আপত্তি কৰা নাই। যোৱাকালি মনটো ইমানেই ভাল লাগিল যে তোমাৰ বাবে এটি কবিতা লিখিলোঁ। তুমি শুনিবানে? মই চিঠিতে লিখি দিছোঁ ৰ'বা। ফাগুনৰ ডলি চাপাৰি মনটোৱে বাৰে বাৰে তোমাক ৰিঙিয়াই মাতে, তুমি কুশলে আছানে প্ৰিয়? ভালপোৱাৰ সাগৰত তোমাক বিচাৰি বহুতো ঢৌৰ মুখামুখি হ'লোঁ। অৱশেষত সাগৰত তোমাক মুকুতাৰ ৰূপত বিচাৰি পালোঁ। তুমি আল ফুলে মোৰ হৃদয়ত ফুলি থাকিবা, এপাহি ৰঙা গোলাপ হৈ। বেছিকৈ একো নিলিখোঁ দিয়া, সময় পালে মোৰ চিঠিৰ উত্তৰ দিবা। শেষত তোমাক মোৰ হিয়া ভৰা মৰম আৰু ভালপোৱা যাচিলোঁ। তোমাক ভগৱানে সদায় কুশলে ৰাখক। ইতি তোমাৰ প্ৰিয়তমা। ধন্যবাদ।